trao long cho cả phama mẹ mong kham hít kim bóng rau ca lên cô thao rau lên cô thao rau tăng lại khúc tăng trao cao তুমি মঙ্গল সুখা মোর স্বর্গ দিও সুখা তুমি বড় মোরে ভেতি গড়ুতা সরাই দিও তেজ ধনি পতি জাতি রে কীর্তি রাখিরা চাউল সুখা চাউল সুখা চাউল সুখা চাউল সুখা আহোমৰ জাতীয় গামোচাৰে আদৰণি জনাব চাও অৰূপ ফুকন ডাঙৰীয়া। আমি মহালয় আয়ুক্ত ভূপেন বৰা ডাঙৰীয়াক আদৰণি জনাব আগবাঢ়িছো। তেখেতক আদৰণি জনাব চাও মৌচুম গগৈ ডাঙৰীয়াই। আমি আদৰণি জনাব আগবাঢ়িছো সন্মানীয় শান্তিৰাম বৰা ডাঙৰীয়াক। তেখেতক আদৰণি জনাব আমাৰ উদ্যোক্তা কমিটিৰ সভাপতি চাও কুমুদ ফুকন ডাঙৰীয়া। আমি আদৰণি জনাব ওলাইছো আহোম জাতীয় মহাসভাৰ সভাপতি চাও সুন্দৰজ্যোতি লাহন ডাঙৰীয়া। তেখেতক আদৰণি জনাব আইদেউ মালবিকা বৰা ডাঙৰীয়াই। তথাৰ আজিৰ সভাত উপবিষ্ট সভাপতি মহোদয় আৰু বিভিন্ন স্থানৰ পৰা নিমন্ত্ৰণ কৰি অনা আমাৰ জ্ঞাতি তথা বিশিষ্ট ব্যক্তিসকল, আজি আমি সুদূৰ তেজপুৰৰ পৰা আহি ইয়াত উপস্থিত হৈ ভাল লাগিছে। আজি মোৰ 5টা অনুষ্ঠান আছিলে, 5টা অনুষ্ঠান এটা অনুষ্ঠান খালি ৰাখিছো মাহমৰাত যাব লাগিব। বাকী আমাৰ এই প্ৰকাশ ভাইয়ে কৈছে আপুনি আহিবই লাগিব ককাইদেউ। বোলো যাম, কাৰণ শোণিতপুৰৰ পৰা চিঞৰ মাৰিলে ইয়ালে কামপুৰলৈ শুনিব। মেডাম মেফি অনুষ্ঠানত উপবিষ্ট সকলো জ্ঞাতি বৰ্গক মই শ্ৰদ্ধা নিবেদন কৰিছো, সন্মান জনাইছো। আজি আমাৰ যি মেডাম মেফি অনুষ্ঠান, এই অনুষ্ঠান আমাৰ পূজা পূজা কৈ থকা হয়, দেৱতা দেৱতা কৈ থকা হয়। আচলতে দেৱতা পূজা এইবিলাক আমাৰ তাই ধৰ্মত নাই। আমাৰ কথা হৈছে কি সায়েন্স মানে সকলোৱে জানে, সায়েন্স মানে হল চিৰ সত্য, সত্যৰ ওপৰত প্ৰতিষ্ঠিত। আমাৰ দেউতা আছে, আজু ককা আছে, পুলিন পুঠা আমাৰ সকলো আছে, এইটো সায়েন্স। আৰু সেই সকলকে আমি আমাৰ উপৰি পুৰুষক আমি শ্ৰদ্ধা কৰোঁ। আমাৰ মেডাম মেফি অনুষ্ঠানৰ কি উপৰি পুৰুষক শ্ৰদ্ধা নিবেদন কৰা এটা অনুষ্ঠান। আমাৰ দেশ জাতি মাটিৰ কাৰণে যিসকল বীৰ বীৰাংগনাই এই অসম ভূমিত প্ৰাণ ত্যাগ কৰিছিল এই মাটিকণ ৰাখিবৰ কাৰণে, তেওঁলোকক আমি এই মঞ্চৰ জৰিয়তে আমি শ্ৰদ্ধা নিবেদন কৰিব লাগিব। আৰু শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে মেডাম মেফি অনুষ্ঠান
আমি 31 জানুৱাৰীত প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ। আমাৰ স্বৰ্গদেউসকলে প্ৰথম চাউলুং চুকাফাই আহি ঐৰাৱতী নদীৰ পাৰত মেডাম মেফি আয়োজন কৰিছিলে আৰু আমাৰ 42জন স্বৰ্গদেউৰ ভিতৰত প্ৰায় সকলো স্বৰ্গদেৱে কিন্তু মেডাম মেফি উদযাপন কৰিছে। মানে আমাৰ এটা কথা চিন্তা কৰা উচিত, পৰম্পৰা ধৰ্ম দুটা বেলেগ বস্তু। আমাৰ পৰম্পৰা আমি ৰক্ষা কৰিব লাগিব। আজি আমি একত্ৰিত যে হৈছোঁ, কিয় একত্ৰিত হৈছোঁ? আমি একেডাল সূতাৰ মানুহ কাৰণে আমি একত্ৰিত হৈ এটা অনুষ্ঠানটো পাতিছোঁ। আমাৰ কিবা এটা জিনে কৈছে যে আমি কি কৰিব লাগে, আমি একেলগে থাকিব লাগে। এই একত্ৰিত চিন্তাটো আমাৰ কৰাৰ প্ৰয়োজন। কাৰণ চাউলুং চুকাফাই এই বৰ অসমৰ ভেটি 1228 চাউলুং চুকাফা অসম ভূমিত পদাৰ্পণ কৰি এই অসম ভূমিক উদ্দেশ্য কৰি তেওঁ মৌনদুং চুনখাম বুলি কৈছিলে। মৌনদুং চুনখাম আৰু ইয়াত থকা সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এক আহোম নামৰ সত্তা, এক আহোম নামৰ শক্তি প্ৰতিষ্ঠা কৰিছিলে। ইয়াত তেখেতে কোনো জনগোষ্ঠীয় চিন্তা ইয়াত কিন্তু নাছিলে। ইয়াত মৰাণ, মটক, মৰাহীৰ পৰা আৰম্ভ কৰি যিমান জাতি জনগোষ্ঠী আছিলে, নগাৰ পৰা আৰম্ভ কৰি বড়োৰ পৰা আৰম্ভ কৰি যিমানবিলাক জাতি জনগোষ্ঠী আছিলে, সকলোকে ইউনাইটেড কৰি এটা আহোম নামৰ সত্তা সৃষ্টি কৰিছিলে। এই থাইলেণ্ডৰ পৰা, ইউনানৰ পৰা আহোম অহা নাছিলে নহয়, আহিছিলে তাই ৰাজকোঁৱৰ। কিন্তু আমাৰ এই কনচেপ্টটো অকণ গণ্ডগোল হৈ আছে। সকলোৱে যদি অকণ মনোযোগ দি শুনে, এই কনচেপ্টটো আমি শুদ্ধ কৰিব লাগিব। কোনে কৰিব লাগিব? আমি কৰিব লাগিব। প্ৰথমতে আমি কৰিলেহে আমাৰ গোটেই অসমবাসীয়ে পাব। আহোম এটা জনগোষ্ঠী নহয়। যেতিয়া চাউলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ইয়াতে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এই বৃহত্তৰ আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিলে, সেই বৃহত্তৰ আহোম ৰাজ্যৰ প্ৰতিজন মানুহেই এজন এজন আহোম বুলি নিজকে ভাবিছিলে। যেনেকে আমি পাকিস্তানত থাকিলে পাকিস্তানী, চাইনাত থাকিলে চাইনিজ, ব্ৰহ্মদেশত থাকিলে বাৰ্মিজ, আমেৰিকাত থাকিলে আমেৰিকান, তেনেধৰণে আহোম ৰাজ্যত প্ৰতিটো জাতি জনগোষ্ঠীয়ে আহোম বুলি কৈছিলে। আহোম এটা জনগোষ্ঠী নহয়। যেনেকে অসমীয়া জাতি এটা জনগোষ্ঠী নহয়। অসমীয়া জাতি বুলি ক'লে ইয়াত থকা বাৰেৰহণীয়া যিমানবিলাক জাতি জনগোষ্ঠী আছে সকলো মিলিহে অসমীয়া জাতি। তেনেধৰণে চাউলুং চুকাফাৰ যি মহান চিন্তা, তেওঁ যদি চিন্তা কৰিলে তেওঁ ধৰ্মই প্ৰতিষ্ঠা কৰোঁ বুলি, তেওঁ সংস্কৃতি যদি ইয়াত প্ৰতিষ্ঠা কৰোঁ বুলি ভাবিলেহেঁতেন, তেতিয়াহ'লে মেডাম মেফি আজি ইমান কম নহয়, বহুত ডাঙৰ অনুষ্ঠান এটা হ'লহেঁতেন। তেওঁ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্ম, সংস্কৃতি, ভাষা সকলোকে সমমৰ্যাদা দি বৃহত্তৰ যি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিলে, সেই আহোম ৰাজ্যৰ আমি এজন এজন আহোম, সেই কথাটো সকলোৱে অনুধাৱন কৰা উচিত। আজি বড়োসকল, কাৰ্বিসকল, ৰাভাসকল, আজি শৰাইঘাট যুদ্ধত কাৰ্বিসকলৰ পৰা 10,000 সৈন্য গৈছিলে, মিচিংসকলৰ 10,000 সৈন্য গৈছিলে, নাগাসকলৰ 10,000 সৈন্য গৈছিলে। অকল লাচিত বৰফুকনে কিন্তু সেই শৰাইঘাট যুদ্ধত অকলে যুদ্ধ কৰি কিন্তু পৰা নাছিলে, সেই কথাটো আমাৰ অনুধাৱন কৰা উচিত। আহোম বুলি ক'লে এটা সত্তা, এটা শক্তি। আমি হলো তাই জনগোষ্ঠী, আমি তৈয়াৰ কৰিছিলোঁ এই আহোম নামৰ সত্তাটো, সেইটো সকলোৱে অনুধাৱন কৰা উচিত। ইয়াত থকা শিক্ষক সমাজেও আমাৰ সমাজৰ প্ৰান্তে প্ৰান্তে এই বিষয়টো লৈ যোৱাৰ প্ৰয়োজন। কিয়? আহোম বুলি ক'লে এটা শক্তি, এটা সত্তা। তাইসকলে এই শক্তিটো, তাই ৰাজকোঁৱৰ চাউলুং চুকাফাই এই শক্তিটো তৈয়াৰ কৰিছিলে সকলো জাতি জনগোষ্ঠী ইউনাইটেড হৈ। গতিকে সেই কথাটো আমি যদি নেভাবোঁ, তেতিয়াহ'লে আমাৰ অসমীয়া জাতি, অসমীয়া বুলি ক'লে কোনে অসমীয়া বুলি ক'ব? আমি লাচিত দিৱস পাতিছিলোঁ, সকলো নেপালী জনগোষ্ঠী, তাত থকা মিচিং জনগোষ্ঠী সকলোৱে আমাৰ লগত হেংদাং লৈ ওলাই আহিছিলে। তেওঁলোকক কৈছিলোঁ যে অসমৰ কাৰণে নিজকে উচৰ্গা কৰিব পৰাজনহে আহোম। কাৰণ 1826 চনলৈকে তেওঁলোকে আহোম হিচাপে অসমত প্ৰতিষ্ঠিত হৈছিলে আৰু নিজৰ এই ভূখণ্ডখন ৰক্ষা কৰিছিলে। জাতিৰ পূৰ্বপুৰুষসকলে ৰাখি থৈ যোৱা, আমাৰ যেনেকে দেউতাই ৰাখি থৈ যোৱা মাটিকণ ৰক্ষা কৰাৰ দায়িত্ব আমাৰ ঘৰখন ৰক্ষা কৰাৰ দায়িত্ব আমাৰ পূৰ্বপুৰুষসকলে সেই মাটিকণ আমাৰ ৰক্ষা কৰি থৈ গৈছে। সেই মাটিকণ সুৰক্ষাৰ দায়িত্ব আমাৰ, কিন্তু সুৰক্ষাৰ দায়িত্ব আমাৰ। তাত যদি কুচন দিলে এটা প্ৰশাসন ব্যৱস্থাৰ যোগেদি আমাৰ অসম ভূমি ৰক্ষাৰ কাৰণে
আমাৰ নিজৰ মাতৃভূমি ৰক্ষাৰ কাৰণে এটা ব্যৱস্থা তৈয়াৰ কৰিছিলে গতিকে সেই বস্তুটো আমি অনুধাৱন যেতিয়ালৈকে কৰিব নোৱাৰিম আমি জাতি বিভাজন প্ৰক্ৰিয়া চলি থাকিব গতিকে সেইটো কোনে ৰোধ কৰিব আমি তাই সকলো ৰোধ কৰিব লাগিব আজি মেডাম মেফি অনুষ্ঠানত সকলো জাতি জনগোষ্ঠীৰ এক মানে সমন্বয়ৰ প্ৰতীক হিচাপে অসমত প্ৰতিষ্ঠিত হৈছে তাৰ কাৰণে আমি আহোম জাতীয় মনোভাৱ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো মেডাম মেফি পৰম্পৰাগত ধৰ্মীয় উৎসৱ কিন্তু ইয়াত চাউলুং চুকাফাৰ সমন্বয় আদৰ্শ জড়িত হৈ আছে আমি মূলাগাংখন বোলে 10,000 5,000 টকাত কিনি আনিব এইটো কথা নহয় তেওঁলোকে যদি ওচৰৰ কৰ্মাৰাজনক কয় যে এই আমি আহোম হয় আমাক এখন হেংদাং দুটা বনাই দিব লাগিব কাৰণ নাগাসকলে চাওক পিঠিয়ে পিঠিয়ে হেংদাং লৈ গৈ তেহেঁতৰ দা লৈ ঘূৰি ফুৰে তেওঁলোকক কোনে সাহস নকৰে অৰুণাচলতো ঘূৰি ফুৰে অসমতো ঘূৰি ফুৰিব পৰা আমি পৰিস্থিতি সৃষ্টি কৰিব লাগিব আজি আমাৰ ইয়াত জীয়াই থকাৰ সমস্যা হৈ পৰিছে যিখিনি কাম চৰকাৰে কৰিব লাগে সেই কামখিনি কিন্তু কৰিব পৰা নাই আজি 3 মাহৰ আগতে মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৈছো যে আপুনি অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমাৰ অধিকাৰ সাব্যস্ত যিদিনা কৰিব পাৰিব তেতিয়াহে আপুনি এজন সফল মুখ্যমন্ত্ৰী হিচাপে আমি আপোনাক সন্মান জনাম আপুনি খিলঞ্জীয়া আমাৰ এই ভূমিপুত্ৰসকলে আজি ক'ৰ বহিৰাগত আহি ইয়াত মন্ত্ৰী MLA MP হৈ আছে তেওঁলোকৰ জেগাত পাৰিম নেকি আমি হ'ব তেওঁলোকৰ গাঁও সভা মেম্বাৰটো বাদ দিয়ক গাঁৱত যদি আমি ইউপিত গৈ পেলাই আমি যদি মাটি এখন কিনি দোকান এখন খুলিবলৈ যাওঁ আমাক দিবনে বাৰু কিন্তু আমাৰ ইয়াত মন্ত্ৰী MLA হৈ আছে গতিকে সেইবিলাক কথা আসলে চিন্তাৰ প্ৰয়োজন আছে আজি 10 বছৰৰ পাছত কিজানি আমাৰ অস্তিত্বটো শেষ হৈ যাব যদি আমি টাই আহোমসকল ইউনাইটেড হৈ পেলাই আহোম নামৰ সত্তাটো পুনৰ শক্তিশালী নকৰো আমাৰ 2026ত আমি প্ৰায় 2 লাখ হেংদাং লৈ আমি ৰাজপথেদি ওলাই সদিয়াটো গুৱাহাটীলৈ আমি আহিম সকলোৱে হাততালি এটা মাৰক কোন যাব সকলোৱে হাততালি মাৰক যে আমি কোনো চৰকাৰ নামানো আমি একোৱেই নামানো কংগ্ৰেছ হওক বিজেপি হওক আমাৰ যি খিলঞ্জীয়াৰ অধিকাৰ আমাক লাগিব ইয়াত বহিৰাগত ইয়াত আহি পেলাই MLA মিনিষ্টাৰ হ'ব আমি তেওঁলোকক কি হাতজোৰ কৰি থাকিম আহোমে কেতিয়াও নাথাকো আমি 600 বছৰীয়া ইতিহাস বৰ্ণিল ইতিহাস থকা এটা জাতি এটা জিয়া জাতি ইয়েছ আমি জিয়া জাতি আমি কেতিয়াও নতশিৰ নহওঁ আমি কেতিয়াও তেল নেমাৰো কিন্তু আমাৰ স্বকীয় অধিকাৰ ভূমি অধিকাৰ আমাৰ ৰাজনৈতিক অধিকাৰ আমাক ইয়াত দিব লাগিব চৰকাৰে যিখন চৰকাৰে আমাক খিলঞ্জীয়াক স্বকীয় অধিকাৰ ৰাজনৈতিক অধিকাৰ দিব সেইখন চৰকাৰকহে আমি নমস্কাৰ জনাম গতিকে হেতু বিজেপি কংগ্ৰেছ আমি কোনো কোৱা নাই বহুত ৰাজনৈতিক দল আছে আমি ৰাজনৈতিক দলৰ মানুহ নহয় যিটো ৰাজনৈতিক দলে আমাৰ অসমৰ খিলঞ্জীয়াক আজি অৰুণাচললৈ লাজ লাগে 120 টকা দি সোমাব লাগে সিহঁতে আমাৰ অসমৰ মাজেদি ভুৰুক গৈ থাকিব পাৰে মই মাজতে অৰুণাচললৈ গৈছিলো গৈ পেলাই বোলো কৈছে 120 টকাকে দিব লাগে মই 120 টকাকে তোহতে যদি অসমলৈ আহ 500 টকাকে ধৰো তেতিয়া কি হ'ব আমি যদি সেইদিনা পৰা অৰুণাচলৰ কেই 120 টকা নলয় গতিকে আমাৰ লাজ লাগে আমি ধন্যবাদ জ্ঞাপন কৰিছো যে অৰুণাচলত নিজৰ মাটিখিনি সুৰক্ষাৰ কাৰণে অৰুণাচল গভৰ্ণমেণ্টে চেষ্টা কৰিছে অসমত নোৱাৰে কিয় অসমৰ মাটি সুৰক্ষা কিয় কৰিব নোৱাৰে অসমত যে হুৰা হুৰে ৰেলত আহি আছে গাড়ীত আহি আছে আহিয়ে আছে আমি কিন্তু একো কৰিব নোৱাৰো লাজ লগা কথা আমাৰ খিলঞ্জীয়া ভাই ভণ্টিসকলৰ আজি অৱস্থা কি হ'ব কাইলৈ যদি ইয়াত অনা অসমীয়া এটা মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে আমাৰ অৱস্থাটো কি হ'ব সেইটো কিন্তু হিমন্ত বিশ্ব শৰ্মাই জনা উচিত তেখেতৰ খিলঞ্জীয়া গতিকে সেই কথাকেইটা ক'লো মোৰ ক'বলগীয়া অন্তৰৰ কথা যে মই ইমান কথা শুৱলা বক্তব্য দিব নাজানো সুইট কৰি ল'ব আৰু দেই আৰু 2 নম্বৰ কথা হৈছে কি আমাৰ যি মোমাই তামুলী বৰুৱা কৰ্ম সংস্কৃতি সেই কৰ্ম সংস্কৃতিখিনি আমাৰ কিন্তু ঘূৰাই অনাৰ সময় আহি পৰিছে মই তেজপুৰৰ আগত বিশ্বনাথ চাৰিআলিত ট্ৰাকে কিন্তু বেলেগে ধানবিলাক লৈ গৈ আছে আমাৰ পথাৰখিনি কিন্তু আমাৰ পৰা হেৰাই গৈছে আমাৰ সেই ভূমিপুত্ৰসকলে মোমাই তামুলী বৰুৱা কৰ্ম সংস্কৃতি পুনৰ ঘূৰাই অনাৰ প্ৰয়োজন মই 2018 চনত চাউলুং চুকাফা কৃষি সমন্বয় ক্ষেত্ৰ গঠন কৰিছিলো নৱপ্ৰজন্মৰ প্ৰেৰণাৰ কাৰণে কাৰণ মোৰ সময় বহুত কম বহুত জিকা বেচিলো বহুত ভুল বেচিলো কিন্তু গাঁৱৰ ল'ৰাবিলাকে নলয় সেইবিলাক আদৰ্শ কিন্তু আমি বেলেগৰ পৰা আমি শাক চব্জিবিলাক খাই আছো দুখ লাগে গতিকে সেই কৰ্ম সংস্কৃতিটো আমি ঘূৰাই আনিবলৈ প্ৰতি গাঁৱে গাঁৱে চেষ্টা কৰিব লাগিব আমি যিবিলাক
শাক চব্জি খাই আছো, যিবিলাক খাদ্য সম্ভাৰ খাই আছো এইবিলাক আচলতে বিষাক্ত। তাৰ কাৰণে কোন ধনী হৈছে? বণিক গোষ্ঠী ধনী হৈছে, ফাৰ্মাচী ধনী হৈছে, বেলেগ ধনী হোৱা নাই। প্ৰতিটো মানুহে ইয়াত 60% মানুহে কিন্তু ৰাতিপুৱা গেছৰ টেবলেট এটা খাই ওলাই আহিব লাগে। কিন্তু ঘৰত যদি কেইটামান টাবত অকণমান পালেং অকণমান লাই যদি আমি লগাওঁ তেতিয়াহ'লে কিন্তু আমাৰ সেই সমস্যাখিনি দূৰ হ'ব। আমি আৰ্থিকভাৱে আজি চাওক, মোৰ স্থানত মোৰ যিটো স্থান, মই আজি 2 বছৰৰ আগতে প্ৰায় 240 বিঘা মাটি মই খেতি কৰিছিলোঁ। কাৰণ আজিকালি গাঁৱত কি কৰে, বিঘাই মোনকে দি দিয়ে, তেওঁলোকে খেতি নকৰে। গতিকে সেই খেতিখিনি যদি আমি গাঁৱৰ 3-4জন ল'ৰা লৈ পেলাই বা 10জন ল'ৰা একোটা একোটা গোট কৰি সেই খেতিখিনি যদি আমি কৰিবলৈ যাওঁ, ধান খেতিত আজিকালি লাভ আছে, কিন্তু ধান খেতি আজি 2000 টকা কুইণ্টেল। গতিকে সেই ধান খেতিখিনি কৰি পেলাই আমি যদি মাটিখিনি অকুপাইড কৰি ৰাখিব নোৱাৰো, আমাৰ মাটি ভৰি তলৰ পৰা যাব। এই কথাটো মই আমাৰ কামপুৰবাসী ৰাইজক আহ্বান জনালো যে আমাৰ কৃষি ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। আজি আমাৰ দুখ লাগে যেতিয়া এজন আমাৰ নিজৰ জ্ঞাতি যেতিয়া বিপদত পৰে, ডাঙৰ বেমাৰ হয়, তেতিয়া আমাৰ বহুত দুখ লাগে, তেওঁ সহায় কৰিব নোৱাৰো। আজি 55 লাখ টাই আহোম আছে অসমত। কোনোবাই কয় 10 লাখ আছে, মই নামানো, 55 লাখ আছে। আৰু অন্যান্য জনগোষ্ঠী, আজি বৰাহীটো জনগোষ্ঠী নাই, বৰাহী বা চাংমাই হ'ল। এতিয়া কোচ কেওট কলিতাৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ আহোমকৰণ স্বৰ্গদেউ দিনত কৰা হৈছিলে, তেওঁলোকক যদি ধৰা হয় তেতিয়াহ'লে আমাৰ 1 কোটি মানুহ আছে অসমত। 1 কোটি মানুহে এটকাকে দিলেও 1 কোটি টকা উঠে। আমি এনেকুৱা এখন সমাজ তৈয়াৰ কৰিব নোৱাৰো নেকি এটকাকে দিলে? আজি আমাৰ বিপদত পৰা প্ৰতিটো মানুহক আমি উদ্ধাৰ কৰিবলৈ আমাৰ অসমৰ্থ। কাৰণ আমাৰ কেনেকুৱা হয়, টকা 10,000 যদি আমি প্ৰতি মাহতে 15,000 টকা যদি প্ৰতি মাহত দিবলগীয়া হয়, আমিতো চলিব লাগিব। গতিকে আমাৰ এনেকুৱা এখন সমাজৰ প্ৰয়োজন য'ত 1 কোটি মানুহ একেলগে আছে, এটকা দিলে 1 কোটি টকা হ'ল। এই পৰ্যায়টো আমি কৰিবলৈ ব্যৱস্থা কৰি আছো আহোম জাতীয় মহাসভাই। গতিকে আপোনালোকৰ সহায় সহযোগ লাগিব। এই সহযোগে আমি কোনো চৰকাৰক তেল নমৰাকে আমি প্ৰতিজন জ্ঞাতি বিপদৰ সময়ত তেওঁলোকক উদ্ধাৰ কৰা এটা পৰ্যায় আমি কৰিবলৈ প্ৰচেষ্টা কৰি আছো। গতিকে আমাৰ প্ৰকাশ ভাইক কৈছো যে আমি কোনো চৰকাৰ গঠন কৰিবলৈ নহয়, আমি কোনো দল সংগঠন কৰিবলৈ নহয়, আমি জ্ঞাতিসকল এটা ঠাইত আমি থকাৰ এটা ব্যৱস্থা কৰোঁ, যিটো ঠাইৰ পৰা আমি প্ৰতিজন জ্ঞাতিক বিপদত পৰা জ্ঞাতিক আমি উদ্ধাৰ কৰিব পৰা এটা ব্যৱস্থা আমি গ্ৰহণ কৰিব পাৰোঁ। জ্ঞাতি বুলি নহয়, প্ৰতিজন খিলঞ্জীয়াক আমি উদ্ধাৰ কৰিব পৰা এটা ব্যৱস্থা কৰোঁ। এটকা দিলে 50 পইচা দিলে আমি উদ্ধাৰ কৰিব পাৰিম, কিন্তু আমাক সেইটো কি লাগিব, বিশ্বাসটো লাগিব। আজি এই কামত লাগিছো, আমি আহোমসকল একেলগে থাকিব লাগে। কোনোবা যদি তাত লিডাৰ হয়, সভাপতি হয়, মই সভাপতি আসনখন তেওঁক দিম। যদি যোগ্যজন হয়, গোটেই টাই আহোম জনগোষ্ঠীটোক নেতৃত্ব প্ৰদান কৰি, বড় অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক নেতৃত্ব প্ৰদান কৰি যদি এই বড় অসমৰ ভেটি পুনৰ নিৰ্মাণ কৰিব পাৰে, তেতিয়াহ'লে মই সসন্মানে মোৰ এই আসনখন তেওঁক দিবলৈ ৰাজি আছো। গতিকে সেই কথাখিনি মই ক'লো। আৰু কেইবাটাও কথা ক'বলগীয়া আছিলে, পাহৰিলো। আপোনালোকক আজি এই অনুষ্ঠানটোলৈ আহি মোৰ অতি আনন্দিত। আজি প্ৰচেচনটো চালো, বহুত ভাল লাগিলে। সকলো জাতি জনগোষ্ঠীৰ সমন্বয় যি চাউলুং চুকাফাৰ আদৰ্শৰে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এক আহোম নামৰ পাৱাৰ আমি আকৌ পুনৰ নিৰ্মাণ কৰিব আছে। সকলো আমি ইউনাইটেড হৈ আমি নৰ্থ ইষ্টখন ৰক্ষা কৰিব লাগিব। তেতিয়া কিন্তু আমাক এই দিল্লীয়ে ভয় খাব। ধন্যবাদ।